নমস্কাৰ ইতিমধ্যে আপোনালোক তাতে অৱগত যে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোৰ্ছ সাবজেক্ট 4টা ইংলিছ জেনেৰেল মেথমেটিক্স জেনেৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত প্ৰশ্ন কাকতৰ কিছু সালসলনি হৈছে সালসলনিখিনি হৈছে কি 50% অবজেক্টিভ কোৱেশ্চন আহিব আৰু 50% ডেসক্ৰিপটিভ কোৱেশ্চন আহিব এতিয়া 50% অবজেক্টিভ কোৱেশ্চন কৰিবৰ কাৰণে সেবা এখন স্পেশালি ডিজাইন কৰিছে এখন বহি এইখন বহি হ'ল 8 পেজৰ বহি এই 8 পেজ বহিখনত এই কোৱেশ্চন পেপাৰ আমাৰ যিখিনি অবজেক্টিভ থাকিব তাৰ আনসাৰখিনি কৰিবৰ কাৰণে স্পেশালি ডিজাইন কৰা হৈছে এখন এইটো চাওক কোৱেশ্চন নম্বৰ 1 ত 10টা কোৱেশ্চন কৰাৰ প্ৰভিজন আছে কোৱেশ্চন নম্বৰ 2 টো 10টাৰ কাৰণে আছে কোৱেশ্চন নম্বৰ 3 টো 10টাৰ কাৰণে আছে কোৱেশ্চন নম্বৰ 4 টো 10টাৰ কাৰণে আছে আৰু কোৱেশ্চন 5 টো 10টাৰ কাৰণে কোৱেশ্চনৰ আনসাৰ লিখিবৰ কাৰণে প্ৰভিজনটো আছে এতিয়া কথাটো হ'ল কি কোৰ্ছ সাবজেক্টৰ ক্ষেত্ৰত টোটাল মাৰ্কছ হ'ল 100 ৰ 10 মাৰ্কছ হ'ল আই বাকি 90 মাৰ্কছ 90 মাৰ্কছৰ ভিতৰত 50% মানে 45 গতিকে কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 5 লৈকে টোটাল 50টা কোৱেশ্চন কৰিব পৰা প্ৰভিজন থাকিলেও কোৱেশ্চন নম্বৰ 5 টোত 5টা কৰিলে হ'ব কাৰণ 45টাই হ'ব 50% গতিকে এইখন অবজেক্টিভ টাইপ বহি এইখন বহি 45টা কোৱেশ্চনৰ আনসাৰ ষ্টুডেন্টে কৰিব আৰু ইয়াত দেখিছে ইয়াত এটো ষ্টুডেন্টৰ ডিটেইলছ লিখিব পৰা ব্যৱস্থাটো আছে গতি এডমিট কাৰ্ড চাই ষ্টুডেন্টে ইয়াত ডিটেইলছটো লিখিব এই বহিখন ইনভিজিলেটৰে 845 হোৱাৰ লগে লগে ষ্টুডেন্টক বিলাই দিব যেতিয়া 945 হ'ব 945 হোৱাৰ লগে লগে বেলেগ এখন বহি যিখন বহি আমি সেবাই ডিজাইন কৰিছে এখন ডেসক্ৰিপটিভ আনসাৰ কৰিবৰ কাৰণে এইখন 16 পেজৰ বহি এইখনত চাওক এইখন মেজেন্টা কালাৰৰ কভাৰ পেজ ইনষ্ট্ৰাকচন আছে ইয়াত কিন্তু টেলি ডাটা শিটটো নাই গতিকে এইখন বহি চাক ৰুলিং পৰা আছে 16 পেজৰ এইখন ইউজ হ'ব ইংলিছ জেনেৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ কাৰণে আৰু বাকি এইখন 16 পেজৰ প্লেন বহি থাকিব এইফালে পিছফালে গ্ৰাফ দুখন থাকিব এইখন হ'ল মেথমেটিক্সৰ কাৰণে গতিকে এই দুখন বহি আপোনালোকে চাওক প্ৰথম এইখন হ'ল ইংলিছ জেনেৰেল সায়েন্স সোশ্যাল সায়েন্সৰ কাৰণে ডেসক্ৰিপটিভৰ কাৰণে বহি 16 পেজৰ আৰু এইখন হ'ল 16 পেজৰ গ্ৰাফ থকা প্লেন মেথমেটিক্সৰ কাৰণে এতিয়া কথাটো হ'ল কি যেতিয়া 845 প্ৰথমখন দিব বহি আৰু 945 সেকেন্ডখন বহি দিব গতিকে 945 ষ্টুডেন্টে দুইখন বহিয়ে হাতত থাকিব গতিকে 945 হোৱাৰ লগে লগে তেওঁলোকৰ হাতত দুখন বহিয়ে থাকিব দুইখন বহিতে ষ্টুডেন্টে এডমিট কাৰ্ড চাই পেলাই তেওঁলোকে দুইখন বহিতে ডিটেইলছটো ভালকে লিখি ল'ব ইতিমধ্যে উল্লেখ কৰাৰ দৰে 945 হোৱাৰ লগে লগে ষ্টুডেন্টৰ হাতত চাওক এই দুইখন বহি থাকিব এইখন অবজেক্টিভ টাইপ কোৱেশ্চনৰ কাৰণে আনসাৰ বহিখন এইখন ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চনৰ আনসাৰ কৰিব বহিখন গতিকে 945 দুইখন বহি থাকিব গতিকে এটা কথা আমি এনচিও হলো যে যেটো অবজেক্টিভ টাইপৰ কোৱেশ্চনৰ আনসাৰ কৰিব কাৰণে এঘণ্টা কোনো ৰেষ্ট্ৰিকশন নাথাকিব গতিকে তেওঁলোকে এঘণ্টাৰ পিছতো অবজেক্টিভ কোৱেশ্চনৰ আনসাৰখিনি কৰিব পাৰিব এতিয়া কথাটো হ'ল কি এই বহিখনতে আপুনি অবজেক্টিভ বহিখন চাওক পেজ নাম্বাৰ যেটো 1 আছে আৰু পেজ নাম্বাৰ 8 টো কিন্তু খালি আছে গতিকে পেজ নাম্বাৰ 1 আৰু পেজ নাম্বাৰ 8 ত যদি দৰকাৰ হয় ষ্টুডেন্টে তেওঁলোকৰ ৰাফ ৱৰ্কখিনি কৰিব পাৰিব গতিকে 945 যত যেতিয়া দুখন বহি ষ্টুডেন্টৰ হাতত থাকিব তেতিয়া ইনভিজিলেটৰে এটা ইনষ্ট্ৰাকচন দিব যে দুইখন বহি তেওঁলোকে বান্ধে বধাৰ কাৰণে চাওক বহিখনত এটা ধুনীয়াকৈ এটা হোল এটা আছে ফুটা এটা আছে দুইখন বহিতে দুটা ফুটা আছে বান্ধোতে এটা মন কৰিব লাগিব যে অবজেক্টিভ টাইপৰ কাৰণে যিখন বহি ইউজ কৰা হৈছে 8 পেজৰ সেইখন ওপৰত থাকিব আৰু যিখন 16 পেজৰ বহি ডেসক্ৰিপটিভ টাইপৰ আনসাৰ কৰিব কাৰণে যিখন আছে সেইখন তলত থাকিব মই আগতে উল্লেখ কৰিছো যে অবজেক্টিভৰ টাইপৰ বহিখনতহে টেলি ডাটা শিটটো আছে যত মূল্যায়ন কৰাৰ ব্যৱস্থা আছে সেইকাৰণে সদায় এটা মন কৰিব লাগিব যাতে এই অবজেক্টিভৰ যিখন বহি ইউজ কৰা আছে সেইখন যাতে ওপৰত থাকে গতিকে ধুনীয়াকৈ ওপৰত ৰাখি পেলাই ষ্টুডেন্টে টুৱাইন থ্ৰেড দি মই দেখুৱাৰ দৰে ধুনীয়াকৈ বহি দুখন বান্ধিব এইটো কথা যাতে ভুল নহয় বাৰে বাৰে তেওঁলোকে ইনভিজিলেটৰে ষ্টুডেন্টক মনত পেলাই দিব এটা কথাটো হ'ল কি ষ্টুডেন্টে যেতিয়া বহি জমা দিবলৈ যদি ইভেন যদি ব্ল্যাংকো হয় বহি জমা দিয়াৰ ক্ষেত্ৰত ইনভিজিলেটৰে দুটা কথা মন কৰিব লাগিব যাতে তেওঁলোকে দুইখন বহিতে যাতে এডমিট কাৰ্ড চাই তেওঁলোকৰ ডিটেইলছটো যাতে ভালকৈ লিখে শুদ্ধকৈ লিখে 1 নম্বৰ 2 নম্বৰ যাতে তেওঁলোকে এই বহি দুইখনত যাতে ওপৰত যাতে অবজেক্টিভ বহিখন বন্ধা থাকে আৰু তলত যাতে ডেসক্ৰিপটিভ বন্ধা থাকে এই দুটা কথা তেওঁলোকে এনচিঅৰ কৰিব যেতিয়া ষ্টুডেন্টে বহি জমা দিব এই দুটা কথা ইনভিজিলেটৰে তেওঁলোকে মন কৰি ভালকৈ কামখিনি কৰিব পিছতে আৰু এটা কথা হ'ল কি এমআইএল আৰু ইলেক্টিভৰ ক্ষেত্ৰত যেটো কোৱেশ্চন পেপাৰ কোনো সালসলনি হোৱা নাই গতিকে ইয়াৰ বহি কোনো সালসলনি নাই ইয়াত এইখন 16 পেজৰ বহি হ'ব ইয়াত কোনো সালসলনি হোৱা নাই আৰু মেথমেটিক্স আৰু এডভান্স মেথছৰ কাৰণে 24 পেজৰ এখন বহি হ'ব এখন প্লেন থাকিব গতিকে এইখিনিয়ে হ'ল বহিৰ লগত ৰেষ্ট্ৰিকশন যিখিনি আমি বহিৰ ক্ষেত্ৰত আমি সালসলনি কৰিছো এইখিনি সালসলনি কৰাৰ কথা ভাবিছো আপোনালোকে এই গোটেইখিনি কাম ষ্টুডেন্টক ভালকৈ বুজাই দিব আৰু কামখিনি সুকলমে কৰি পৰীক্ষাটো কৃতকাৰ্য কৰি তুলিব ধন্যবাদ